নমস্কাৰ বন্ধুসকল, আজি আমি কথা পাতিম ইউটিউব বেকগ্ৰাউণ্ডটো কিদৰে ব্লেক কালাৰ কৰিব পৰা যায়। হয়তো আমাৰ কেতিয়াবা ৰাতি অসুবিধাও হয় যে হোৱাইট কালাৰ থাকিলে চকুত ইউটিউবৰ যিটো বেকগ্ৰাউণ্ডৰ হোৱাইট কালাৰটো সেইটো আমাৰ ৰাতি চকুত হয়তো অলপ বেছিকৈ ধৰে। তো ইয়াৰ কাৰণে আমি বেলেগ একো এপছ ডাউনলোড কৰিবলগীয়া নহয়। যিটো মোবাইলত কোম্পানীৰ ফালৰ পৰা দিয়া আছে ইউটিউব, তাতে এটা ছেটিং আছে। ছেটিংছটো কথা আপোনালোকে হয়তো গম নাপাব পাৰে, মই দেখাই দিছোঁ। আৰু এই ছেটিংটো অন কৰি ল'লে আপোনাৰ ইউটিউব বেকগ্ৰাউণ্ডটো ব্লেক কালাৰ আহিব। ঠিক আছে, তাৰ কাৰণে আমি যাব লাগিব, ফাৰ্ষ্ট টাইম ইউটিউবত যাব লাগিব। ইউটিউবত যোৱাৰ পাছত আমি মাই প্ৰফাইলত যাব লাগিব, য'ত মই ক্লিক কৰিছোঁ। প্ৰফাইলত গৈ পেলাই ইয়াত ছেটিংছত যাব লাগিব। ঠিক আছে, ছেটিঙত গৈ জেনেৰেল ছেটিংছত যাব লাগিব। জেনেৰেল ছেটিংছত গৈ ইয়াত ছেকেণ্ড নাম্বাৰ অপশ্যনটো যিটো দিয়া আছে ডাৰ্ক থিম বুলি, ডাৰ্ক থিমছ হয়, এইটো আপুনি অন কৰি দিলে আপোনাৰ ইউটিউবৰ যিটো বেকগ্ৰাউণ্ড কালাৰটো সেইটো আপোনাৰ স্ক্ৰীনটো ব্লেক কালাৰ হৈ যাব। ঠিক আছে, এতিয়া আপুনি যি বেক কৰিব, আপুনি যিদৰে ভিডিঅ' প্লে' কৰে পূৰা বেকগ্ৰাউণ্ডটো হোৱাইটৰ পৰা ব্লেক কালাৰ হৈ গ'ল। ঠিক আছে, থেংক ইউ ছ' মাছ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।